हेलो फ्रेंड्स मैं मौसुमी ये मोर प्रथम भिडिओ है यू चेनेलत मोर चेनेलটো मौसुमी जुनु गति के मोर एटा चेनेल एक्चुअली आसे शिल्पालय आसाम तक मैं योगार ऊपर भॉइसलेस कमेडी और ड्रामा बा कविता तेनुका धৰণৰ मैं भिडिओবিলাক बहुत दिसु तक गति के आपलोगे चाब पारिब किन्तु एटु मोर नतुन चेनेल ये चेनेलत एक्चुअली मैं ट्रेभेलर ऊपर दी बुली भाविछु और ब्लगर निचिना और किछुमान इनफरमेशन मैं आपलोगक दिम बुली भाविछु मोर ये चेनेलटोत गति के मैं আজি प्रथम मोर ब्लग स्टार्ट কৰিবলৈ লৈছো এতিয়া ঘড়ী 3:30 বাজিছে মোটামুটি रेडी आहक आमी कले जाओ भिडिओটো आपलोगे चाले गम पाब और कले जाओ गति के बोलो आमी अकमान फुरी आहू জাগাখিনি চিনি পাইছেনে আমি ক'ত আহিছোঁ আজি সানডে বুলি অকমান বাহিৰলৈ ওলাই আহিছোঁ কিনকিনিয়া বৰষুণ দি আছে ব্ৰহ্মপুত্ৰৰ পাৰত লকডাউন বুলি আৰু কিমান ঘৰত সোমাই থাকিম অকমান আহিলোঁ ওলাই লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি বৰ ভাল লাগে এইটো দেখা পালে ইয়াতে আমাৰ যেন শৰাইঘাটৰ যুদ্ধ হৈ আছে এতিয়াও তেনেকুৱা এটা ফিল হৈ যায় गोला बेपारी गोला बनाय आछे तेও आमिও गोला खाऊ বুলি ভাবিলো आइसक्रीमर আছে দোকান অবশ্যে বেছি নাই দুই এখনহে আছে আগতেতো ইয়ালে আহিলে বহুত ভৰ্তি হৈ থাকে এতিয়া নাই মাত্ৰ দুই এখনহে আছে মানুহো নাই মানুহো একেবাৰে কম पुलिस आহি गल गोटे गोटे बेपारी बिलाक गुसी गल आमी आइसक्रीम खाब खुजिसिलो इटा खाब पाओ ने नापाओ एकेजन मानुह तेओलोके नदीर ओसरत किबा पूजा करि आछे ब्रह्मपुत्र पानी बिलाक चाওকচোন किमान ऊपरলৈ उठी आहिছে আমি যেতিয়া আহিছিলো মাঝে মাঝে বাৰু আহি থাকো ইয়ালে তেতিয়া পানী নাছিলে বহুত দূৰলৈকে বালিচৰ আছিল এতিয়া ইমান ভৰ্তি হৈ গৈছে আচৰিত আৰু কেদিনমান পিছত এনেকে যদি বৰষুণ দি থাকে হয়তো আৰু বহুত ওপৰলৈ উঠি আহিব ভালে লাগিছে কিন্তু এতিয়া পৰিবেশটো বিৰাতে ভাল লাগিছে ভৰপুৰ নদী এটো যেটো এতিয়া বাৰিষা সিজন গতিকে এই সময়টো বানপানী হ'ব আৰু এজনমান মানুহে গা ধুই আছে ভাবিলো এবাৰ উঠাই লওঁ নদীৰ পানীত গা ধুবলৈ দেখিলেতো মোৰো ইচ্ছা যায় কিন্তু এতিয়াতো নোৱাৰো গতিকে তেওঁলোককে উঠালো ইমান ধুনীয়াকৈ গা ধুই আছে লাহে লাহে আঁতৰি গ'ল আমি আহাৰ সময়ত আছিলে কিন্তু এতিয়া দেখিছোঁ চব মানুহবিলাক আঁতৰি গ'ল অৱশ্যে টাইমো 4টা বাজি গ'ল গতিকে মানুহবিলাক নাই আৰু চব গ'ল আমিও যাম এতিয়া লাহে লাহে অকণমান ঘূৰা ফুৰা কৰিলোঁ কিন্তু আইচক্ৰীম গোলা খাব নাপালোঁ গছ গছনিবিলাকো ইমান ভাল লাগে বৰষুণ দিয়াৰ কাৰণে আৰু চাফা হৈ গৈছে এইকেইটা দিন যদিও গৰম দিন যেন লাগাই নাই যেন এনেকুৱা লাগিছে যেন ঠাণ্ডা দিনহে ইমান ঠাণ্ডা ইমান ধুনীয়া পৰিৱেশ আচৰিত লাগিছে আমাৰ গুৱাহাটীতো এনেকুৱা পৰিৱেশ যেন শ্বিলঙতহে আছোঁ বহিলোঁ আমি এতিয়া যাওঁ এতিয়া ইয়াতে বেছি সময় নাথাকোঁ আৰু ইয়াতে যিহেতু খাব ল'ব একো নাই চাওঁ ক'ৰবালৈ গৈ আৰু কিবা পাওঁ নেকি আৰু অলপ ঘূৰি ফুৰি আহোঁ অলপমান ফ্ৰেছ লাগিছে মাইণ্ডটো গুৱাহাটীখন এনেকুৱা দেখা পোৱা নাযায় ইমান খালী ৰাস্তাত গাড়ী দুই এখন মাত্ৰ আগতে কিমান গাড়ী ভৰ্তি হৈ থাকে আজি এতিয়া লকডাউনৰ কাৰণে এতিয়া গাড়ী নাই দেখাত কিন্তু বৰ ভাল লাগিছে ইমান মুকলি ইমান ক্লিন আমাৰ গুৱাহাটীখন
যেন বাহিৰতহে গৈ আছোঁ, ফিল্ডটো তেনেকুৱা আহি আছে। যি কি নহওক বাহিৰততো এতিয়া যাব পৰা নাযায় আৰু এতিয়া গুৱাহাটীখনেই ঘূৰি ফুৰিব লাগিব। ভাল দিন আহক তেতিয়া যাম আকৌ বাহিৰত, আপোনালোককো দেখাম বাহিৰত গ'লে বাহিৰত ক'ত যাওঁ কি কৰোঁ। গতিকে আমি এতিয়া গৈ আছোঁ। গ্ৰীণ গ্ৰীণ হৈ গৈছে আমাৰ অসমখন। এনেও সেউজী ধৰণী ধুনীয়া বুলিয়ে কয়। আমাৰ অসমখন সেউজীয়াৰ কাৰণেই চবতে জানা যায়, আমাৰ গছ গছনিৰ কাৰণে। তথাপি এতিয়া বৰষুণ দি থকাৰ কাৰণে গছ গছনিবিলাক আৰু ধুনীয়া হৈ গৈছে। এইখিনি কোনখিনি জেগা চিনি পাইছেনে? ধৰিব পাৰিছে? বৰ সুন্দৰ বৰ ধুনীয়া ঠাই। আপোনালোক সকলোৱে আহিছে নিশ্চয়, আহিবই। ধৰিব পাৰিছেনে? চাওকচোন চাওক। এতিয়াও পাৰিছেনে? পৰা নাই। এইটো ৰাজভৱনলৈ যোৱা ৰাস্তাটো। ধৰিব পাৰিছে নিশ্চয় এতিয়া। বৰ সুন্দৰ বৰ ধুনীয়া ৰাস্তা, এইটো বৰ ধুনীয়া ঠাইখিনি। জৰাটো দেখিছে কেনেকুৱা ক্লিন পানী, ইমান স্পীডত গৈ আছে, পাহাৰৰ পৰা বৈ আহিছে পানীখিনি। বৰ ধুনীয়া লাগিছে চাই। আমাৰ সৰু ছোৱালীজনী তাই বোলে অলপ খোজ কাঢ়িব বিচাৰিছে, গাড়ীত নাথাকে, নমাই দিলোঁ সেইকাৰণে। আজি ওলাই আহি সঁচাকেই ভাল লাগিল এনেকুৱা এটা পৰিৱেশত। ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ। মানুহবিলাকে সকলো ল'ৰা ছোৱালীবিলাকে গধূলি সময়ত ইয়াতে চাইকেলিং কৰিব আহে। আমি আহোঁতে ৰাস্তাত বহুত ল'ৰা ছোৱালী দেখা পাইছোঁ। তেওঁলোকে চাইকেল লৈ লৈ ওপৰলৈ উঠি আহিছে, আকৌ নামিও গৈছে। পাৰত গৰাখহনীয়াৰ কাৰণে বালিৰ বস্তা কিছুমান দিয়া আছে। ইমান বগা বগা ক্লিন ক্লিন লাগিছে, সেই বিৰাট ভাল লাগিছে চাই। দেখিছেনে আপোনালোকে? বিৰাট সুন্দৰ লাগিছে। দেখিছেনে কেনেকুৱা প্ৰকাণ্ড ডাঙৰ গছ, বহুত বয়সীয়া যেন লাগিছে। গছ দুডালে গোটেই ঠাইখিনি ঠাণ্ডা কৰি ৰাখিছে। আমি গছবিলাক জধে মধে কাটোঁ, কিন্তু দুডাল গছে গোটেই পৰিৱেশটো চেঞ্জ কৰি দিছে। আমাৰ টিকলিজনী তাইৰো বিৰাট ভাল লাগিছে, সেইকাৰণে পূৰা দৌৰি আছে। চোলাটো নুঠে, গাড়ীটো নাযায়। কেনেকৈ নিওঁ এতিয়া তাইক উঠাও ভাবিয়ে পোৱা নাই। সূৰ্যটো ডুবু ডুবু হ'ল, এতিয়া আমিও ঘৰমুৱা হওঁ বুলি ভাবিছোঁ আৰু। বহুত সময় কটালোঁ, বৰ ভাল লাগিল আজি ইয়ালৈ আহি। অলপ শান্তি শান্তি লাগিছে, একদম মনটো ফৰকাল ফৰকাল, ইমান দিনৰ পৰা সোমাই আহিলোঁ। এতিয়া আমি আহিলোঁ, গাড়ীত উঠি ঘৰৰ ফালে গৈ আছোঁ। ঘৰ গৈ পাম আৰু বহুত সময় ঘূৰি ফুৰি এতিয়া ৰাস্তাত আহি এতিয়া ঘৰ পালোঁ। এতিয়া মোটামুটি ৰাতি হ'ল, গোটেই দিনটো ঘূৰি ফুৰি এতিয়া আমাৰ মোটামুটি অলপ টায়াৰ্ডো হৈছোঁ। গতিকে যি কি নহওক, আপোনালোকে মোৰ ভিডিঅ'টো চালে কেনেকুৱা পালে জনাব, লাইক কৰিব, লগতে কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা পালে। আৰু যিহেতু মোৰ চেনেলটো নতুন হয়, গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ, টেক কেয়াৰ, বাই।